তেল বিচাৰি আনলি তই সঁচাকে বহুত ভালে তৰা বুঢ়া নৰ্মেলি মই পৰপুৰুষৰ গাত হাত নিদিওঁ আজি আপোনাৰ অৱস্থাটো দেখি হাত দি দিছো আৰু দিয়ক থেংক ইউ ভেৰি মাছ ভাল হৈ যাব দিয়ক কি ক'ত গিলিয়া তৰা বলা ন কি হ'ল তুমিনো সেই বুঢ়াডালক হাত মালিচ কৰিব বেয়া লাগিছো তুমি ইমান জোৰত কিয় টানিব লাগে জইন লৰি গ'ল
কিন্তু এটা বৰ চিক্ৰেট কথা ক'বহে আহিছো টপ চিক্ৰেট কথা আছে হেল্ল' গাৰ্গ আপুনি আহি আছে নেকি মই থানাতে আছো হয় ঠিক আছে আপুনি আহক কিমান সময় লাগিব অ'কে ছাৰ গাৰ্গ মানে আমাৰ কেইজনৰ কথা কৈছে আৰু নিজৰ বুলি কোনজনৰ আমাৰ জুবিন দাৰ কথা ক'লে আৰু জুবিন দাক কিয় থানালৈ আহিব এইখন তই কমিশনাৰ ছাৰৰ অফিচলৈ লৈ যা ছাৰে ইয়াত চাইন এটা কৰি দিব আকৌ হাতে হাতে লৈ আহিবি ঠিক আছে ছাৰ কিবা মানে গণ্ডগোল লগালে ন মই গম পাই জুবিন দাৰ কথা ক'লো তোক মই যিটো কাম কৰিব দিছো সেইটো কাম কৰ হ'ব ছাৰ মই পটককৈ ফটো এখন উঠি গুচি যাম নেকি তই নাযাওঁ তাৰ মানে জুবিন গাৰ্গৰ লগত সি চেলফি উঠে ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি আতৰা দেখিছানে দেখিছানে এইটো আতৰ বাহ আজি বেলেগ সাজি কাচি আছে দেই নিজৰ বুলি তুমি চুপতি মাৰিবলৈ আহি গলা আৰু প্ৰতিবাৰ বোলে অহা নাই গম পাইছো দিয়ক আজি চেলফি উঠাতে যোৰা নিজৰ বুলি কিয় বা কাৰ লগত কিয় জুবিন দা আহি আছে নহয় থয় জুবিন গাৰ্গে একে মোৰ লগত চেলফি উঠিবলৈহে ৰৈ আছে ৰৈ থকা নাই আহি আছে নিজৰ বুলি আহি আছে অঁ ক'লে গমেই নাপাই ইনছে মিলি থানাত জইন কৰিব হে জুবিন গাৰ্গ আমাৰ থানালৈ আহিব ইয়াই চিক্ৰেট কথা আছে বুলি কথা সলাই চাহু খালি এতিয়া ক চিক্ৰেট কথাটো মোৰ লগত ধেমালি কৰিবলৈ আহিছ কিয় ধেমালি কৰিম বৌ তেনেহলে চিক্ৰেট কথাটো ক মুকুতা দা বোলে হায়দৰাবাদ যাব কোনে ক'লে আৰে মুকুতা দাই মোক নিজে কৈছে হেৰো এফালে সেই গণেশগুৰি পাৰ হৈ পোৱা নাই সেইফালে জালুকবাৰী পাৰ হৈ পোৱা নাই সেই ল'ৰাটোৱে হায়দৰাবাদলৈ যাব আৰে মুকুতা দাই নিজে কোৱাৰ কাৰণেহে কৈছো মোক এইবোৰ কথা বাদ দেচোন আগতে চিক্ৰেট কথাটো ক সেইটোৱেতো চিক্ৰেট কথা আছে এইটো চিক্ৰেট কথা কমলৌ কোনোবা দিনা চাবি কিন্তু তোক মই কি কৰো এইটো চিক্ৰেট কথা নহয় নেকি ছাৰ মই অথনিৰ পৰা আপোনাকে চলাচ কৰি ফুৰিছিলো কৰিবলগীয়া হৈ গৈছে নহয় মানে বিচাৰি ফুৰিছিলো আৰু কিয় ছাৰ এই পাগলটোৱে মোক গেটৰ মুখতে পালে নহয় ককাকক মাতি এনেকে মটৰ মাৰোতে মই চাপকে পলাই দিলো ছাৰ মোক সহায় এটা কৰি দিয়ক সেইপাতে ভূঞাতে বান্ধি যেন তেনে লকাপত ভৰাই থৈ দিয়ক না লকাপত মই এতিয়া তোমাকে ভৰাই থওঁ নেকি সোমাবা ছাৰটোক ৰাখিছে মোহিনীমান চুহিনীমান মাৰি থৈছে নি বাৰু ৰাকেশক তল পৰিবলৈকে নিদিয়ে যে অৱস্থা চাচোন ফাইলৰ ছাৰ কথা এটা সুধো সোধা ছাৰ মোক বাৰু লগত চেলফি উঠিলে বেয়া দেখিব নেকি কাৰ লগত জুবিনাৰ লগত BSFেও বেয়া নাপাব চাগে এনেওতো শিল্পী
লগত এই মানুহে চেলফি উঠেই ছাৰ এই যদি BSF বেয়া পায় তেনেহ'লে আপুনি ছাৰ বুজাই হেই ছাৰে একো এটা নক'লে যে বুজাই দিব চাগে একে ষ্টাফৰ মানুহ বিপদত পৰিবলৈ নিদিয়ে তই মানে কথাখিনি কৈ ভণ্টিক কলিগৈ আৰু কলো কি হ'বনো নাই একো নহয় তোৰ মানে পেটত মানে এনেকে এটা কথা নাথাকে আৰে মই সৰুৰ পৰা খোলা পেটৰ মানুহ খোলা পেটত নহয় তই মস্ত এটা নাৰত ওর কথা যায় তোর লগাবে নাৰত তো দেৱ ঋষি ভগৱান কিনো বেয়া হেই কি কথা কোৱা জুবিনদা থানালৈ আহিব কিবা কাম আছে চাগে কি কাম থাকিব থানাত তুমি সেইটো কথা কোৱাচোন এই কিবা কেছ চেছো থাকিব পাৰে নহয় জুবিনদাৰনো কি কেছ থাকিব সেইটো কোৱা সেইবিলাক একো নাজানো মুঠতে জুবিনদা আমাৰ থানালৈ আহিব ছাৰে নিজে কৈছে তাৰমানেতো সঁচাকে আহিবতো বাকলি মানুহটোক আহিবলৈ দিয়াচোন চেলফি তুলি মানুহটো বলিয়াকৈ পেলাম এই নহয় এনে দাদা কেতিয়া আহিব তুমি জানা নি নাজানো নহয় ছাৰক সুধি আহো তাইতো ছাৰক মই নিজেও সুধিব পাৰিলোহেঁতেন এজনী ছাৰ আকৌ মূৰটো খাব আহি গ'লা ন যোৱাচোন যোৱা নহয় আঠখিলা ওপৰত আজি বেলেগ এটা কথা সুধিবলৈ আহিছো মানে ছাৰ আজি টাইমিং এটা সুধিবলৈ আহিছো কিহৰ টাইম দাদা কেতিয়া আহিব কোন দাদা হাত থব আমাৰ কি হাত থ হয় হাত থব দাদা ছাৰ টাইমিংটো কেতিয়া চেলফি উঠিব লাগিব নহয় আমি কাৰ কথা কৈ আছানো হাত থব আকৌ